धेमाजि जिल्ला जनायाव राजखान्थि दोलोआ साइकेल सालायनानै हर घर तिरंगा हाबाफारिखौ मावफुंदों। भारत उदांस्रि 75 बोसोर आबुं जानाय आजादी का अमृत महोत्सवजों लोगोसे लोब्बा लाखिनानै बे हाबाफारिखौ मावफुंनाय जादों। मख'जाथावदि पश्चिम जनाय मण्डल बिजेपिनि बानजायनायाव खुंफुंजानाय बे हाबाफारियाव गासै 500 सासो सुबुंफोरा साइकेल सालायनानै बाहागो लादोंमोन। साइकेल हान्जा सुरनायावनो 114 नं विधानसभा समष्टिनि एमएलए भुवन पेगुआबो बाहागो लादोंमोन। लोगोसे धेमाजि जिल्ला बिजेपिनि लोगो आफादगिरि रिजु बरुवा, गाहाय नेहाथारि गौरी शंकर देखा बरुवा, पश्चिम जनाय मण्डल बिजेपिनि आफादगिरि शिव दले, पश्चिम जनाय मण्डल युव मोर्चा बिजेपिनि आफादगिरि रिंदाव गयारी मोनहाबो बाहागो लायो। आजादी का अमृत महोत्सव उपलक्षे धेमाजि जिला भारतीय जनता पार्टीर तरफर পৰা धेमाजि जिलार সমূহ বাসীক শুভেচ্ছা জনোৱাৰ আন্তৰিক শুভেচ্ছা জনোৱাৰ লগতে অসমবাসীকো শুভেচ্ছা জনাইছোঁ। আমাৰ দলীয় কিছু নিৰ্দেশনা আছে। 9, 10, 11 এই তিনিটা দিনক লৈ আমি তিৰংগা যাত্ৰা আৰম্ভ কৰিছোঁ। 11, 12, 13 এই তিনিটা দিনক লৈ আমি প্ৰভাত ফেৰী আৰম্ভ কৰিম আৰু 13, 14, 15 এই তিনিটা দিনত আমি তিৰংগা পতাকা উত্তোলন কৰি অসমবাসীক লগতে সমগ্ৰ ধেমাজিবাসীৰ লগতে ভাৰতবৰ্ষত আমাৰো এটা উপস্থিতি আমি দেখুৱাম, যাতে এই স্বাধীনতা দিৱসটো এটা মহৎ উৎসৱ হিচাপে আমি আমাৰ জিলাখনৰ আমাৰ বাসিন্দাসকলে পালন কৰে। আৰু দ্বিতীয় কথা হ'ল, আপোনালোকে যিটো প্ৰশ্ন উত্থাপন কৰিছে যে তিৰংগা পতাকাৰ মূল্যৰ কিছু আপোনালোকে খেলি মেলি পাইছে। আচলতে বস্তুৰ এটা মূল্য নিৰ্ধাৰণ হয় সেই বস্তুটোৰ মানদণ্ডৰ ওপৰত। গতিকে কিছুমান গোটেই খদৰৰ কাপোৰৰ এখন যেতিয়া তিৰংগা পতাকা তৈয়াৰ কৰে, সেই পতাকাখনৰ মূল্য ডেফিনেটলি বেছি হোৱাটো স্বাভাৱিক। আৰু আমাৰ চৰকাৰীভাৱে এটা নিৰিখ নিৰ্ধাৰণ কৰি দিছে 18 টকা মূল্যৰ হ'ব লাগে। তো সেই 18 টকাৰ মূল্যৰ তিৰংগা পতাকাখন আপোনালোকে আমাৰ ফেয়াৰ প্ৰাইচৰ দোকানবিলাকত যদি ক্ৰয় কৰিবলৈ যায়, তেতিয়াহ'লে আপুনি 18 টকাৰ পৰা বেছি পইচা দিব নালাগে। কিন্তু আমাৰ SHG বা অন্যান্য সংস্থাসমূহে যেনেধৰণে বিভিন্ন প্ৰকাৰে আমাৰ পতাকাসমূহ তৈয়াৰ কৰি ৰাখিছে, তাৰ মানদণ্ডটো বেলেগ ধৰণৰ হয়। গতিকে সেই মানদণ্ডৰ ওপৰতে আমাৰ তাৰ মূল্যটো নিৰ্ধাৰণ কৰা আছে। গতিকে মানদণ্ডৰ উঠা নমা হোৱাটো স্বাভাৱিক, তাৰ কাৰণে আপোনালোকে কোনো বেলেগকৈ চিন্তা কৰিবলগীয়া নাই। আপোনালোকে যেনেধৰণৰ পতাকা ক্ৰয় কৰিব বিচাৰিব সেই হিচাপতে আপোনালোকৰ তাৰ ধনৰ মানে নিৰিখটো নিৰ্ধাৰণ কৰা থাকিব। মূল বিষয়টো এইটোৱে। দেখা গৈছে যে দুটাৰ ইয়াতে বাধ্যতামূলক বুলি কোনো কথা নাই। জাতীয় পতাকাখন দেশৰ স্বাভিমানৰ কথা জড়িত হৈ আছে। গতিকে এই স্বাভিমানক কেতিয়াও ধূলিসাৎ হ'ব দিব নালাগে। আমাৰ প্ৰত্যেকৰে দায়বদ্ধ আছে, আমি দেশখনক কেনেকৈ জীয়াই ৰাখিব লাগে, কেনেকৈ সচল কৰি ৰাখিব লাগে। আমাৰ লক্ষ্য আৰু উদ্দেশ্য আছে আমি বিশ্বগুৰুক স্থান দিব লাগে আমাৰ দেশখনক। গতিকে জাতীয় পতাকাখনৰ কাৰণে 15-20 টকা বা তেনেধৰণৰ এটা যি পাৰিপাৰ্শ্বিক মূল্য থাকে, সেইটোৰ কাৰণে যাতে আমাৰ এই ধেমাজি জিলাৰ জনসাধাৰণে যাতে কোনো ধৰণৰ আক্ষেপ নকৰে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। এই বিষয়টো মূল্যৰ আধাৰত চিন্তা হ'ব নালাগে। দেশৰ সন্মানৰ খাতিৰতেই আমি কামখিনি কৰিব লাগে। পতাকা এখন ক্ৰয় কৰি নিজৰ পদূলিমুখত উত্তোলন কৰাটো বহুত ডাঙৰ এটা বিষয় বুলি আমি নাভাবোঁ। তাৰ কাৰণে কিবা আৰ্থিক ব্যৱস্থাপনাৰ মাজত যে পৰিয়ালটোৰ কিবা এটা আচৰিত ধৰণৰ এটা অসুবিধা হ'ব, তেনেকুৱা বুলি আমি ভাবিব নিবিচাৰোঁ। আপোনালোকৰ মাধ্যমে আমি ইচ্ছা প্ৰকাশ কৰিম প্ৰত্যেকজন কাৰ্যকৰ্তাই যাতে, প্ৰত্যেকজন এই অঞ্চলৰ বাসিন্দাই যাতে জাতীয় পতাকাখন ক্ৰয় কৰি বা বিভিন্ন ধৰণৰ মাধ্যমে আহৰণ কৰি তেওঁলোকৰ নিজৰ নিজৰ পদূলিত বা নিজৰ নিজৰ গৃহত উত্তোলন কৰে, তাৰ কাৰণে আহ্বান জনাই ক'বলগীয়া কৈছোঁ। ধন্যবাদ। আমাৰ অমৃত মহোৎসৱ উপলক্ষে 75 বছৰ স্বাধীনতা উপলক্ষে এই আমাৰ যোনটো হৰ ঘৰ তিৰংগা প্ৰগ্ৰামৰ ঘৰে ঘৰে 13, 14, 15 তাৰিখে প্ৰত্যেকজন ভাৰতীয় নাগৰিকে ঘৰে ঘৰে তিৰংগা জাতীয় পতাকা লগাই দেশখন আগুৱাই যোৱাটো কামনা কৰাটো আমি ভাৰতৰ আমাৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদীজীয়ে বিচাৰিছে। আৰু সেই মৰ্মে আজি আমাৰ যোনটো তিৰংগা যাত্ৰা 9 তাৰিখৰ পৰা আমাৰ যোনটো জাগৰণ যাত্ৰা, এটা জনগণৰ মাজত এটা জাগৰণ সৃষ্টি কৰা যে এই দেশ আমাৰ নিজৰ দেশ, এই মাতৃভূমি ভাৰত মাতা, এইটো বিশ্বৰ ভিতৰত যদি বিশ্বগুৰু হ'ব লাগে, এটা শক্তিশালী দেশ হ'ব লাগে, প্ৰত্যেকজনেই ভাৰতীয় এই আমাৰ দেশখনক আগুৱাই যোৱাটো কামনা কৰাটো ভাল। সেইকাৰণে 75 বছৰ স্বাধীনতা উপলক্ষে এই তিৰংগা যাত্ৰাত আমি আজি 400-500তকৈও অধিক বাইচাইকেল আমি 16 কিলোমিটাৰমান আমি সকলোৱে মাৰিছোঁ। আৰু এই বিষদ গৰমতো এই যিসকল 400-500 মানুহে আমাৰ লগত আজি আমাৰ পশ্চিম জোনাই মণ্ডল সমিতি আৰু সভাপতি আমাৰ শিৱ দলে নেতৃত্বত যিটো হ'ল, মই সকলোকে আমাৰ কাৰ্যকৰ্তাসকলক
আৰু জিলাৰ যি আমাৰ সম্পাদক গোটেইখিনি আহিছে, সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান বিষদ গৰমতো দেশ প্ৰেম আগত ৰাখি এনেকৈ অংশগ্ৰহণ কৰাৰ কাৰণে। হৰ ঘৰ তিৰংগা এই কাৰ্যসূচী সফল কৰিবৰ কাৰণে আমাৰ পশ্চিম জোনাই ভাৰতীয় জনতা পাৰ্টি উদ্যোগত আজি আমাৰ বৃহৎ চাইকেল ৰেলী এটা হ'ল। এই ৰেলীত বিশেষকৈ আমাৰ ভাৰতীয় জনতা পাৰ্টি পশ্চিম জোনাই মণ্ডলৰ সকলো স্তৰৰ কাৰ্যকৰ্তা আৰু বিশেষকৈ আমাৰ বুথ সমিতিসমূহৰ সভাপতিসকলৰ উদ্যোগত, তেখেতসকলৰ তৎপৰতাত, তেখেতসকলৰ সহযোগত আৰু বিশেষকৈ আজিৰ এই কাৰ্যসূচীত আমাৰ স্থানীয় বিধায়ক মহোদয়ে সন্মুখত থাকি আমাক যেনেকুৱা ধৰণৰ উৎসাহ উদ্দীপনা জগাই সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰিলে, তেখেতসকলৰ কাৰণে আজি আমাৰ প্ৰগ্ৰামটো সফল হৈছে। আৰু আজি আমাৰ এই প্ৰগ্ৰামত আমাৰ জিলা বিজেপিৰ উপসভাপতি ৰিজু বৰুৱা, সাধাৰণ সম্পাদক গৌৰীশংকৰ ডেকা বৰুৱা, তেখেতসকলে আমাক আহি উৎসাহ উদ্দীপনা প্ৰদান কৰিছে। আৰু আজিৰ ৰেলীৰ জৰিয়তে আমি জনসাধাৰণৰ প্ৰতি যিটো সজাগ হ'ব লাগে আৰু প্ৰত্যেকটা ঘৰত স্বাধীনতাৰ দিনাখন আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰিব লাগে, এই কথাটো 100% সফল ৰূপায়ণৰ কাৰণে আমি এই কাৰ্যসূচী হাতত লোৱা হৈছে। আমি আজি এই কাৰ্যসূচী চিমেণ্ট চাপৰি কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি চিমেণ্ট চাপৰি কলেজ তিনিআলিৰ পৰা গৈ চমকং গাঁও পঞ্চায়ত আৰু মিছামৰা গাঁও পঞ্চায়ত হৈ আমি সন্দিকৈ, তাৰমানে চিমেণ্ট চাপৰি গাঁও পঞ্চায়তৰ মাজেৰে আমি এণ্ডিং কৰিছোঁ, সমাপ্ত কৰিছোঁ। আৰু আজিৰ এই কাৰ্যসূচী 3খন গাঁও পঞ্চায়ত সম্পূৰ্ণভাৱে আমি এই কাৰ্যসূচী সফল ৰূপায়ণ কৰিছোঁ। পৰৱৰ্তী পৰ্যায়ত আমাৰ যিখিনি পৰৱৰ্তী গাঁও পঞ্চায়ত থাকিলে মোৰ মণ্ডলৰ অন্তৰ্গত, সেইখিনি পঞ্চায়ত আমি চাইকেল ৰেলীৰ জৰিয়তে ৰূপায়ণ কৰিম বুলি মনত এটা সিদ্ধান্ত লৈছোঁ। बाइक अनसायगिरिफोरनि थाखाय मोनसे मोजां खौरां। क'क्राझार जिडी र'ड एक्सिस बेंक साखाथियाव थानाय दावहारु अट' एजेन्सिया नोंथांमोननि थाखाय लाबोदों दामाका स्पेशल अफार। खम बेसेनावनो नोंथांमोना बाजाजनि गुबुन गुबुन मडेलनि बाइक फाइनान्स खालामना नोंथांनि सिमांखौ जाफुंहोनो हागोन। 13,800 रांनिफ्राय जागायना 19,500 रांजों नोंथाङा बाजाजनि गुबुन गुबुन मडेलनि बाइक जेरै प्लाटिना, पालसार बायदि गुबुन गुबुन मडेलनि बाइक लानो हागोन। बाइकजों लोगोसे बेसेन होनाङालासे मोनफागोन गंसे हेलमेट। बाइगिरि बिथांमोना गोरलै राहाजों बाजाजनि फाइनान्स लिमिटेड नङाबा एक्सिस बेंक लिमिटेडआव फाइनान्स खालामनो हागोन। गोबांथार फोरमानलाइफोर गथायनो गोनांथि गैया, खालि फट' गांसे, पेन कार्ड, आधार कार्ड, भटार आइडि आरो सोलिबाय थानाय मोब्लिबनि बिल होयोब्लानो बे सुबिदाखौ लानो हागोन। गोबां मिथिनो थाखाय 8473883986 03661270550 9957644326 आव फन खालाम।